নাট্য বিদ্যালয় পিনাকীৰ তৰফৰ পৰা তথা আজিৰ নাটৰ সমূহ শিল্পী কলা কুশলী আৰু সহায়কসকলৰ তৰফৰ পৰা আপোনালোকে আমি সশ্ৰদ্ধ প্ৰণাম ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। ভুৰুকাত ভৰোৱাৰ দৰে আমি এই নাটখনত উপস্থাপন কৰিছোঁ। চাণক্যৰ বিষয়ে পঢ়ি গৈ থাকোঁতে আমি কেইটামান বিষয় পালোঁ। কোনো লেখক প্ৰবন্ধকাৰে চাণক্যক নাই বুলিয়ে উপস্থাপন কৰিবলৈ বিচাৰিছে বা নাই বুলিয়ে ক'বলৈ বিচাৰিছে, আৰু কোনোৱে এক জনগোষ্ঠীগত এটা প্ৰয়াস এজন ব্যক্তিক উপস্থাপন কৰিবৰ কাৰণে ভাৰতবৰ্ষত এটা প্ৰয়াস, যিজন ব্যক্তিক উপস্থাপন কৰিলে হয়তো এটা জনগোষ্ঠীৰ নাম আহিব পাৰে, তেনেকৈ এটা মানসিকতাও আছে বুলি তাত আমি পাইছোঁ। কিন্তু আমি তেনেধৰণৰ বিতৰ্কিত বিষয়লৈ নগৈ নাটক এখন লিখাৰ মানসেৰে বা হেঁপাহেৰে নাটকখন আমি লিখি উলিয়াইছোঁ। যিখন সমল কিতাপত চাণক্যক জীৱন্ত কৰি তুলিছে, তেনে এখন সমল কিতাপৰ পৰা আমি সহায় লৈছোঁ। গতিকে চাণক্যৰ দৰে এটা বিশাল চৰিত্ৰক উপস্থাপন কৰিবলৈ গৈ, নাট্যৰূপ দিবলৈ গৈ, আজিৰ দিনত য'ত নেকি গল্পৰ পৰা চুটি গল্পৰ পৰা অনুগল্পলৈকে মানুহে পঢ়িব পৰা হৈছে, পঢ়ে, এনেকুৱা এটা মানসিকতা মানুহৰ হাতত সময় নাই। তেনেকুৱা এটা সময়ত আমি নাটকৰ যিটো মূল বিষয়, মূল অংগ, দৰ্শক, সেইসকলক আমি আবদ্ধ কৰি ৰাখিব পৰাকৈ আমি এটা নিৰ্দিষ্ট সময়ত নাটকখন কৰিব লাগিব। তেনে এক চিন্তাৰে আমি নাটকখন ৭৫ মিনিটৰ কাৰণে আমি লিখি উলিয়াইছিলোঁ। কিন্তু আমাৰ বন্ধুবৰ্গ তথা আমাৰ শুভাকাংক্ষীসকলে ক'লে যে দুটামান উপাংগ দৃশ্য লৈ আহক। সেয়ে মই দুটামান উপাংগ দৃশ্য আমি ৰাখিছোঁ। সেই দুটা দৃশ্য বাদ দিলে আমাৰ নাটকখন ৭৫ মিনিটত আৰু পৰিচালনা তথা মিলাই আমি খুব বেছি ৮৫ মিনিটত আমি নাটকখন শেষ কৰিব পাৰিম। কিন্তু এতিয়া নাটকখন হয়তো ৮০ মিনিট বা ৮৫ মিনিটেই সময় ল'ব। তেনেধৰণত আমি প্ৰচেষ্টা কৰিছোঁ। আপোনালোকলৈ এটা অনুৰোধ থাকিল, আপোনালোকে নাটকখন আদি অন্ত চাই আমি ব্যৱস্থা কৰি দিছিলোঁ। টিকেটৰ লগত আমি এখন উকা কাগজ গাঁঠি দিছিলোঁ। উকা কাগজত আপোনালোকে একোটাহঁত আপোনালোকৰ বহুমূলীয়া মন্তব্য দি আমি ব্যৱস্থা কৰি যোৱা এটা কাগজৰ বাকচত আপোনালোকে যোৱাৰ সময়ত যাতে থৈ যায়। আধাতে যিসকল যায় সেইসকলে আধালৈকে যি দেখিলে সেইটো মানে লিখি থৈ গ'লেও আমি সুখী হ'ম। যিহেতু আমি নাট্য বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ গৈছোঁ, গতিকে এই নাট্য বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু কিছুমান কাৰিকৰী দিশত আমাৰ এই আপোনালোকৰ বহুমূলীয়া মন্তব্যবোৰে আমাক সহায় কৰিব। আমি আপোনালোকৰ সহায়ত, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ দিহা পৰামৰ্শত আমি নাট্য বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিবলৈ গৈছোঁ। নাট্য বিদ্যালয়খনত আমি অভিনয় আৰু ব্যক্তিত্ব বিকাশৰ কেন্দ্ৰ হিচাপে আমি লৈছোঁ। বৰ্তমান যুগত যিটো যুৱ উশৃংখলতা আহিছে, এই যুৱ শৃংখলতাৰ বিপক্ষে আমি নাট্য বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ আমি চেষ্টা কৰিছোঁ। যিহেতু ভগৱানে একোজন মানুহক একোটা মাধ্যম দিয়ে জনমুখী হ'বৰ কাৰণে। কাৰোবাক হয়তো শিক্ষাগত অৰ্হতা দিয়ে জনমুখী হ'বলৈ, কাৰোবাক গীতৰ বা কণ্ঠ দিয়ে, কাৰোবাক কবিতা লিখিবলৈ দিয়ে, কাৰোবাক কৃষি ক্ষেত্ৰত দিয়ে, কাৰোবাক খেলৰ ক্ষেত্ৰত দিয়ে। মই ভাবি লৈছোঁ বা আমি ভাবি লৈছোঁ আমাক নাটকৰ অভিনয়ৰ ক্ষেত্ৰখনত দিছে। সেই গতিকে আমাৰ মাধ্যম অভিনয় বুলি ধৰি লৈছোঁ। অভিনয়ৰ দ্বাৰাই আমি সমাজখন চাওঁচোন। আপোনালোকৰ সহযোগত, মাতৃসকলৰ সহযোগত আমি কি কৰিব পাৰোঁ অলপ চেষ্টা কৰিম বুলি আগবাঢ়িছোঁ। যি কি নহওক, মই আজি নাটখনি খুব জটিলভাৱে আমি উপস্থাপন কৰিবলৈ যোৱা নাই, যদিও আমি পিনাকীৰ একক প্ৰচেষ্টাত, একক প্ৰযোজনাত নাটকখন হৈছে। আমি কলিকতা পৰ্যন্ত আমি মানে কিছুমান সামগ্ৰী আমি সংগ্ৰহ কৰিব লগা হৈছে। একোটাহঁত লাইট আনিব লগা হৈছে, য'ত নেকি আমাৰ অসমত সেইটো লাইট নাই। আমি চেষ্টা কৰিছোঁ, আমাৰ বন্ধুবৰ্গ সেইখিনি সুবিধা কৰি দিছে আমাক। আমি মেকআপৰ কাৰণে খুব সুন্দৰ এজন ব্যক্তি মাতিছোঁ, NSG ল'ৰা এটা মাতিছোঁ। NSG যুৱকজনে সুন্দৰকৈ মেকআপ হয়তো দিছে। কিছুমান অভাৱ আছে আমাৰ ইয়াত, আমাৰ দোকানত এইবিলাক বস্তু আমি কিছুমান পোৱা নাযায়। নোযোৱাৰ কাৰণে আমি মেকআপত অকণমান অভাৱ অনুভৱ কৰিছোঁ। আপোনালোকে গ্ৰহণ কৰি ল'ব বুলি আশা ৰাখিছোঁ।
আৰু অপেচাদাৰী আমি নাট্যগোষ্ঠী হিচাপে অপেচাদাৰী উপস্থাপন হিচাপে কিছুমান আমি ভ্ৰাম্যমানৰ দৰে যিটো চিনেমেটিক ট্ৰিটমেণ্ট থাকিব, ইয়াত চিনেমেটিক ট্ৰিটমেণ্টটো আমি নেম কাষ্টিঙৰ হয়তো ৰাখিছোঁ, বাকী চিনেমেটিক ট্ৰিটমেণ্ট আমি ৰাখিব নোৱাৰোঁ, কাৰণ আমি নাৰাখোঁ। সেইটো আমাৰ চেণ্টিমেণ্ট। অপেচাদাৰী নাট্যগোষ্ঠী আমাৰ সেইটো চেণ্টিমেণ্ট, কাৰণ আমি নাটকত চিনেমেটিক আমি কোনো মানে প্ৰচেষ্টা আমি নলওঁ, পদক্ষেপ নলওঁ। আমি নাটকক নাটকৰ দৰে আমি লৈ যাম, সেইটো প্ৰচেষ্টাত আমি ৰাখিছোঁ। বহুত বহুত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই আমাৰ উদ্বোধনৰ আগমুহূৰ্তত যিখিনি কাম আছে, যিখিনি কৰিব লগা আছে, সেইখিনি আগবঢ়াই নিবৰ কাৰণে মোৰ বন্ধু আমাৰ আজি সংগীত পৰিচালক নয়ন ডেকা আৰু লগতে আমাৰ প্ৰাণকৃষ্ণ দাস আছে, সঞ্জীৱ বড়ো আছে, পাৰ্থপ্ৰতিম গগৈ আছে, আৰু ইয়াত আমাৰ নয়ন ডেকাই এইখিনি পৰিচালনা কৰিব বুলি মই তেওঁলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। অহং নাট্য চাণক্যং বদামি, LMB নাট্য বিদ্যালয়ৰ পিনাকীৰ প্ৰথম নিবেদন এইখন। এই নাটখনি উপভোগৰ বাবে ডুমডুমা মহাবিদ্যালয়ৰ কলোল প্ৰেক্ষাগৃহত সমবেত সমূহ নাট্যপ্ৰেমী ৰাইজ, আমাৰ দ্বাৰা আমন্ত্ৰিত বিশিষ্ট সন্মানীয় ব্যক্তিসকলক আদৰণি জনাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময়ৰ এইখিনি সময় আমাক দিয়াৰ বাবে। ইতিমধ্যে এই নাটখনিৰ পৰিচালক নাট্যকাৰ জয়সূৰ্য বৰাই তেওঁৰ ভাষণ প্ৰসংগত নাটখনিৰ সৃষ্টিৰ বিষয়ে, নাট্য বিদ্যালয়খনিৰ সৃষ্টিৰ বিষয়ে বহুখিনি কথা ক'লেই। মাত্ৰ তাত এটা কথা সংযোগ কৰিবলৈ বিচাৰিছোঁ। ডুমডুমাৰ নাট্যক্ষেত্ৰখনত বহু বছৰ আগৰ পৰাই আমি নাট্য চিন্তা চৰ্চা কৰি আহিছোঁ। এতিয়াৰ পৰা নহয়, 1933 চনৰ পাছৰ পৰা। 1933 চনটো আমি কিয় উল্লেখ কৰি সেইখিনি কথা ক'ব লাগিব। 1933 চনত ডুমডুমাত প্ৰথম সহ অভিনয় আৰম্ভ হৈছিল। বৰ ডাঙৰ কথা, সহ অভিনয় মানে অসমত কোনো নাৰীয়ে প্ৰথমবাৰৰ বাবে ডুমডুমাৰ নাট্য মঞ্চত, ডুমডুমা নাট্য মন্দিৰত অভিনয় কৰিছিল। গতিকে সেই পৰম্পৰাটো জীয়াই ৰাখিবলৈ আমি বিভিন্ন সময়ত বিভিন্ন নাট্যানুষ্ঠানে নাট্য চৰ্চা অব্যাহত ৰাখিছোঁ। অনুৰূপ আমি ডুমডুমাৰ এটি নাট্য সংগঠন অনাম, ৰূপাৰ এটি নাট্য সংগঠন কুবেৰুণ, আমি চেগা চুৰুকাকৈ হ'লেও বিভিন্ন সময়ত, বছৰৰ একোটা নিৰ্দিষ্ট সময়ত বিভিন্ন কৰ্মশালা আয়োজন কৰিছোঁ। নাট্য সংক্ৰান্তীয় যিকোনো চিন্তাধাৰাৰে আমি কাম কৰি গৈছোঁ। কিন্তু প্ৰতিদিনে নাট্য চিন্তাৰ চৰ্চা অব্যাহত ৰাখিবলৈ আমি সদায় চিন্তা কৰি আহিছিলোঁ। নাটকৰ গুণগান প্ৰতিদিনেই হওক, নাটকৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা প্ৰতিদিনেই হওক, তেনে চিন্তা আমাৰ মনলৈ আহিছিল। কিন্তু সেইখিনি কাৰ্যকৰী কৰাত আমাৰ অসুবিধা হৈছিল, কাৰণ তাৰ কাৰণে ব্যয়বহুল প্ৰযোজনা লাগিব। আমাৰ এই অন্তৰৰ কথাখিনি উপলব্ধি কৰি আমাৰ বন্ধু নাট্যশিল্পী সতীৰ্থ অনামৰ সভাপতি জয়সূৰ্য বৰাই এই গোটেই কথাখিনি এক সাকাৰ ৰূপ দিলে। LMB নাট্য বিদ্যালয় পিনাকী। আমি আজি এই মঞ্চৰ যোগেদি আমি সমূহ নাট্যপ্ৰেমী নাট্যশিল্পীসকলৰ তৰফৰ পৰা জয়সূৰ্য বৰাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহৎ উদ্দেশ্যৰ বাবে। ধন্যবাদ। ইয়াৰ পিছত আমি দীঘলীয়া কৰিবলৈ বিচৰা নাই। আজি আমি নাটখনি শুভ উদ্বোধন কৰিবলৈ এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত হৈছে ডুমডুমা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুত কলিতা ছাৰ। আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ছাৰক আমি ছাৰক সম্বৰ্ধনা জনোৱাৰ প্ৰাক মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কলোল প্ৰেক্ষাগৃহটো নাটমঞ্চস্থভাৱে আমাক আগবঢ়াই দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ ছাৰ। আমি প্ৰথমতে এখনি ফুলাম গামোচাৰে ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে মামণি বৈদ্যই। ইয়াৰ পিছতেই এখনি চেলেঙেৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই কাৰ্য সম্পাদনৰ বাবে মই নবীন শৰ্মাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই এটি কিতাপৰ টোপোলা আগবঢ়াইছোঁ সম্বৰ্ধনাৰ চিনস্বৰূপে, আৰু এই কাৰ্য সম্পাদন কৰিছে যদি হয়তো আমি পূৰ্বজন্মৰ কথা বিশ্বাস কৰোঁ, তেতিয়াহ'লে হয়তো কিবা কাৰণত ভাল কাম কৰিছিলোঁ, যি কাৰণত
আজি এনেকুৱা এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত থকাৰ মোৰ সৌভাগ্য ঘটিল। ইতিমধ্যে মোক ধন্যবাদ জ্ঞাপন কৰা হৈছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো যে যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজি এখন নতুন নাটক ইয়াত প্ৰদৰ্শন হ'ব, মই সমূহ ডুমডুমাবাসীৰ হৈ ডুমডুমা কলেজৰ হৈ মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক সঁচাই মহান। সমাজখন যদি এনেকুৱা কিছুমান মহান কামেৰে ভাল কামেৰে আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে হয়তো 10,000 বছৰ পিছত যেতিয়া নতুন প্ৰজন্ম আহিব, তেতিয়া হয়তো তেখেতসকলে মামি বা বুৰঞ্জী বা স্থাপত্য কলা বিচাৰি বিচাৰি ক'ব, এদিন ডুমডুমা মহাবিদ্যালয় আছিলে, এদিন ইয়াতেই চাণক্য বাদামীৰ নাটক মঞ্চস্থ হৈছিলে। গতিকে সমাজ তেনেকৈ আগবাঢ়ি যাব লাগে। চোৱা ডেকা ল'ৰা, তোমালোক জাগি উঠা যে 2023 চনত এটা সময়ত 10,000 বছৰ পূৰ্বত এনেকুৱা এটা ব্যৱস্থা হৈছিলে। গতিকে আমি আৰু 10,000 বছৰ পিছলৈ আমি আমাৰ সমাজখন আগুৱাই লৈ যাব লাগে। মই আশা কৰিম যে পিনাকীয়ে এই অঞ্চলটোৰ লগতে অসমৰ নাট্য জগতত এটি অভাৱনীয় আলোড়নৰ সৃষ্টি কৰিব।
অংশগ্রহণ করিব আত্মবিনাশ সূচনাতে ধর্মবুদ্ধি অধর্মবুদ্ধি ইতরে বিনাশ করে তাদের ঘরে ঘরে করে করলে বিবাহ করতাম বর্তমান করে করতা পর্বতে করে মহান অপরের ভুল বোঝাকে পেটাই আমি ওয়ারি করব নয় বলি পরিত্যাগ করার কথা কিন্তু এই আত্মকে পাচ্ছি